হেল্ল' এভি আৰ্মি ৱেলকাম বেক টু মাই চেনেল। মই অনন্যা ডেকা আপোনালোক সকলোকে মোৰ আজিৰ ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে বুলি আৰু সুস্থভাৱে আছে বুলি। আজি হৈছে ধনতেৰছৰ সকলোকে শুভেচ্ছা জনালোঁ। আৰু ধনতেৰছত যিহেতু এটা পৰম্পৰা আছে ঘৰলৈ কিবা কিবি বস্তু অনা, আমিও সেই পৰম্পৰা ৰক্ষা কৰি আজি কিছুমান বস্তু কিনিম বুলি ভাবিছোঁ। কিনো নিকিনো দিনটোনো কেনেকৈ পাৰ কৰোঁ সকলো আপোনালোকক দেখুৱাই থাকিম। তেন্তে ব্লগটো স্ক্ৰিপ নকৰিব, কণ্টিনিউ কৰিব। তেন্তে বিলম্ব নকৰি আৰম্ভ কৰোঁ ব'লক। এয়া ৰাস্তাৰ কাষতে ওলাই আছিলে চাকি, লক্ষীৰ মূৰ্তি, লক্ষী ভৰি চাপ, তাৰপাছতে কইনছ, তেনেকৈ কিবা কিবি ওলাই আছিলে। আমি কিবা কিবি কেইটামান কিনিলোঁ। বস্তুখিনি ভাল লাগিছে নহয়নে বাৰু? জনাবচোন কেনেকুৱা লাগিছে। আমি কিনিলোঁ এয়া এইটোৱে খাব লাগিব আপুনি যিমান দূৰ মাৰে মোৰে কেইটামান দৰকাৰী বস্তু কিনিবলগীয়া আছিলে, চ' কিনিলোঁ চব বজাৰৰ পৰাই। ধনতেৰছত লগা কিছুমান আৱশ্যকীয় বস্তু। इश्क है मीठा लोग सोनिया, इश्क है मीठा लोग, फिक्र न कोई क्या कहते हैं इस दुनिया के लोग। হেল্ল' গাইজ, বহুত দেৰি পিছত আহি গ'লোঁ আপোনালোকৰ মাজলৈ। আৰু মই ব্লগটো কণ্টিনিউ কৰিবলৈ থাকি গ'ল অথনি একচুৱেলি সৰুকৈ এটা এক্সিডেণ্ট মাৰ হ'ল কাৰণে মই আপোনালোকৰ ব্লগটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ। আৰু মই ভাবিছোঁ আজি মই টিন ফিছ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। শ্বেয়াৰ কৰিব যিটো লৈছোঁ, কিনো ইনগ্ৰেডিয়েণ্টছ মই লৈছোঁ আপোনালোকক দেখুৱাওঁ। আৰু ৰেচিপিটো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। এইটো আপোনালোকে মাৰ্কেটত এভেইলেবল পাই যাব। আৰু এইটো মই মাছ আৰু ইয়াত টমেট' চচ দিয়া আছে, এইখিনি মই উলিয়াই ল'লোঁ। এয়া হৈছে নহৰুৰ পেষ্ট, এয়া জিৰাৰ গুড়ি, এয়া ধনিয়া গুড়ি, গৰম মছলা, নিমখ, হালধি, বিলাহী, পিঁয়াজ আৰু জলকীয়া লৈছোঁ আৰু তেল লৈছোঁ। এয়া আমি তেল দিলোঁ 1 চামুচ। এতিয়া তেলত দিলোঁ পিঁয়াজ আৰু এটা জলকীয়া বেছি নাই দিয়া, 3টা লৈছিলোঁ কিন্তু দিলোঁ এটাহে। এয়া আমি ভালদৰে ভাজি ল'ম। পিঁয়াজটো আমি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'লোঁ। আৰু এতিয়া আমি দিম যিটো নহৰুৰ পেষ্ট আছিলে সেইটো দিম। এতিয়া আমি ইয়াত দিলোঁ বিলাহী, এতিয়া আমি ইয়াত দিলোঁ নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি দিছোঁ, এয়া হালধি আৰু এইটো দিছোঁ গৰম মছলা। তাৰপাছতে আমি ভালকৈ গুড়িখিনি মিক্স হোৱালৈকে ভাজি ল'ম। অকণমান পানী দি দিব ইয়াত। গেছটো আমি ল' টু মিডিয়াম ফ্লেমত ৰাখি লৈছোঁ। আৰু বিলাহীটো গলিবৰ বাবে আমি অলপ পানী দি লৈছোঁ ইয়াত। পানী দি পেলাই আমি ভালকৈ গলালৈকে ভাজি আছোঁ। এয়া প্ৰায় গলিছে। আমি 2 মিনিটমান ভাজি লোৱাৰ পিছত এয়া মাছখিনি দি দিছোঁ।
ইয়াত আমি প্ৰায় 1 কাপ 1.5 কাপমান পানী দি দিলোঁ আমি বেছি জোল কৰা নাই এইটো আমি গ্ৰেভি কৰি ৰাখিছোঁ গতিকে বৰ বেছি পানীও আপোনালোকে দিব নালাগে আপোনালোকে মনৰ ইচ্ছা আপোনালোকে যেনেকৈ দিব খাব বিচাৰে হেল্ল' গাইজ গুড মৰ্ণিং দিছ ইজ দ্য নেক্সট ডে আৰু কালি মই ব্লগটো কণ্টিনিউ কৰিবলৈ থাকি গ'ল কালি ভাত খোৱাৰ পিছতে একচুৱেলি মই ভাগৰ ফিল কৰিলোঁ চব হৈ গ'লোঁ দিনত যিহেতু বজাৰলৈ গৈছিলোঁ আৰু বৰ বিশেষ ভাত খোৱাৰ পিছতে নাথাকিও আৰু ব্লগ কৰিবলগীয়া আৰু মই আজি ভাবিছোঁ মোৰ ব্লগটো মই কণ্টিনিউ কৰি দিওঁ আজি মই দেখুৱাম মানে আজিৰ দিনটো মই কালি যিটো দেৱালী গতিকে দেৱালী কেনেকৈ শ্বপিং কৰোঁ সেইখিনি মই দেখুৱাম যোৱা বছৰ কিছুমান লাইট আছেই এই বছৰ কি কিনো লাইট কৰা এটা আইডিয়া ভাবি আছোঁ মানে ঘৰটো সজাম বুলি কেনেকৈনো কি কৰোঁ দেখুৱাই যাম আপোনালোকক সকলোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে এটা লাইক কৰি দিব আৰু নেক্সট ভিডিঅ' পাবলৈ হ'লে তেন্তে ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো টিপি দিব যাতে মই ভিডিঅ' দিলে আপোনালোক লগালগ ন'টিফিকেশ্যন পাই যায় আৰু সকলোৰে মাজতো শ্বেয়াৰ কৰিবই মই ভাবিছোঁ মানে মোৰ দেৱালীৰ ব্লগটো মই দুটা পাৰ্টত দিম যিখিনি মই শ্বপিং কৰিম সেইখিনি মই আজি ব্লগটোৰ লগত দি দিম আৰু নেক্সট ব্লগত মই কেনেকৈ চেলিব্ৰেশ্যন কৰোঁ কেনেকৈ ঘৰটো সজাওঁ সেইবোৰ দেখুৱাম আপোনালোকক আশা কৰিছোঁ সকলোৱে ভাল পাব বুলি আৰু তেন্তে আপোনালোকক একেবাৰে ৰাস্তাত লগ পাই আছোঁ এতিয়া মই গৈ আছোঁ দাদা এজনৰ লগত লাইটছ কিনিবৰ কাৰণে কেনেকুৱা ধৰণৰ কি লাইট কিনো সেয়া চাবলৈ হ'লে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক আমি দোকান পালোহি আৰু কিনো কেনেকুৱা ধৰণৰ লাইট কিনো আগলৈ চাই যাওক ভিডিঅ'টো इश्क है मीठा इश्क इश्क है मीठा इश्क इश्क है मीठा इश्क इश्क है इश्क इश्क है मीठा इश्क इश्क এতিয়া লাইটছবোৰ কিনা হোৱাৰ পিছত মই খাবলৈ সোমালোঁ ফুচকা মোৰ দৰে কোনে কোনে ফুচকা খাই ভাল পায় মোক জনাবচোন দেই